যি মানুহে মোহ আৰু ঘৃণাৰ পৰা আঁতৰি থাকে অৰ্থাৎ কাৰো প্ৰতি আসক্তিও নহয় আৰু কোনো বস্তু ঘৃণাও নকৰে লগতে নিজৰ ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে অৰ্থাৎ মুখেৰে কি ক'ব চকুৰে কি চাব আৰু কাণেৰে কি শুনিব যে নিয়ন্ত্ৰণ ৰাখে নিজৰ সব বস্তুসমূহ অৰ্থাৎ সজাগভাৱে সংসাৰৰ কামবোৰ কৰে কি কাম ভাল কি কাম বেয়া নিজৰ বুদ্ধিৰ দ্বাৰা চালি যাই কৰে যেতিয়া এই তিনিটা কণ্ডিশ্যন মিলি যাব তেতিয়া আমাৰ মনত প্ৰসাদ ৰূপে অৰ্থাৎ ভগৱানৰ আশীৰ্বাদ স্বৰূপে আমি কি পাওঁ মনৰ আমাৰ আত্মপ্ৰসাদ অৰ্থাৎ শান্তি লাভ কৰোঁ তো ভগৱান শ্ৰীকৃষ্ণ আমাৰ শান্তিৰ যোনটো ৰহস্য কেনেকৈ আমি নিজৰ কৰ্মৰ দ্বাৰা পাব পাৰি এইটো ধুনীয়াকৈ কৈ দিছে কি কৈছে যে আমি ইন্দ্ৰিয়সমূহ যদি ভাল কামত ব্যৱহাৰ কৰোঁ লগতে ঘৃণা আৰু আসক্তি এই দুটাৰ পৰা আঁতৰি থাকি কেনে আমি নিজৰ কামসমূহ সজাগতভাৱে যদি কৰোঁ তেতিয়া আমাৰ মনত শান্তি প্ৰতিষ্ঠিত হয় আৰু এইটোৱে হৈছে শান্তিৰ একমাত্ৰ ৰাস্তা জয় শ্ৰীকৃষ্ণ